যোনে যোনে মোৰ আগৰ পৰাই ফ্ৰেণ্ড আছে তো প্লিজ সকলোৱে শ্বেয়াৰ কৰিব। হেল্ল' নমস্কাৰ মৰম বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। আৰু বিয়া খাই এইমাত্ৰ জাষ্ট ঘৰত সোমাইছোঁ। আৰু জানেতো বহুত বিয়া বস্তু কেইদিন, আৰু ঘৰৰ মানুহ মানে ভাগে ভাগে বিয়া খাব লগা হৈছে। আৰু এই বিয়া খাই আহিয়ে এখন ইভেণ্টত যাব ওলাইছোঁ মই, তালতৰে আহি পালোঁ সেইকাৰণে। আৰু ইভেণ্টখন পাতিছে গুৱাহাটীত, আৰু কাক কাক মাতিছে হয়তো থাম্বনেইল দেখা পাই অলপমান গমে পাইছে কাক কাক মাতিছে, কিহৰ কাৰণে মাতিছে আৰু ইভেণ্টখন কিয় পাতিছে সেইটো মই দেখাই আছোঁ। তো বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু এটা লাইক কৰি দিব, আৰু প্লিজ শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ যোনে চাই আছে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো নেক্সট ভিডিঅ' চাবৰ কাৰণে। তো বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া গুৱাহাটী আহি পালোঁ, আৰু জানেইতো গুৱাহাটীত যিমান জামৰ কাৰণে দেৰি হ'ল আমাৰ। আৰু এয়া আহি পালোঁ অতিথি হোটেল, আৰু আমাৰ ইভেণ্টখন পাতিছে ইয়াতে অতিথি হোটেলত, মানে পল্টন বজাৰৰ যিখন হোটেল আছে তাত পাতিছে। ইয়াত দেখাই দিছোঁ অলপমান। তো বলক ভিতৰলৈ সোমাই যাওঁ কি কি হৈ আছে ভিতৰত, কাৰণ আমাৰ অহাত দেৰি হ'ল, মানে মোৰো অলপমান কাম আছিল বেলেগ কাম, আৰু তো কামখিনি কৰি এনেকৈ আহোঁতে আৰু জানেইতো গুৱাহাটীত যাম, সেইকাৰণে অলপমান দেৰি হ'ল। এয়া ভিতৰত সোমাই গ'লোঁ মই, আৰু এইফালে ভিতৰত আৰম্ভ হৈ গৈছে অলৰেডি। আৰু এয়া ফুড ভ্লগাৰ ধ্ৰুৱই কিবা কিবি কৈ আছিলে, সেইখিনি সময়তে আমি আহি পালোঁ। আৰু এয়া পাতিছিলে নিকনৰ ফালৰ পৰা ভ্লগাৰ মিট, আৰু তো আমিও আহি গ'লোঁ, মোকো মাতিছিলে। মই এনেকৈ হাই খবৰ ভাল, আৰু থেংক ইউ অহাৰ কাৰণে লগ পাইছোঁ। ভাল লাগিছেনে? ভাল লাগিছে আৰু মোৰো ভাল লাগিছে, ইমান দূৰৰ পৰা যে আহিছা তুমি, তো ভাল লাগিছে। এনেকৈ আৰু ভিডিঅ' দেখাতকৈ মানে বহুত বেছিয়ে ধুনীয়া মা থেংক ইউ এইবিলাক আপোনালোকৰ মৰমৰ কাৰণে মই ধুনীয়া হৈ গৈ আছোঁ। তো এনেকৈ ভিডিঅ' আপোনালোকে চাই থাকিব, তেওঁৰ চেনেল চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, চব কৰিব। থেংক ইউ। আপোনাক যে পেটলা পেটলা বুলি ক'ব কিন্তু নাই, মই মানে জেকেটৰ ভিতৰত মাৰি দিলোঁ, মানে মই চাই আছোঁ ইমান পেটলা পেটলা বুলি কৈ কিন্তু পেটে নাই। জেকেটৰ ভিতৰত সোমাই দিলোঁ, মানে পেট নোলাই ন। ইমান দূৰৰ পৰা আহিছা, আজি লগ পাইছোঁ, ভাল লাগিল। ভিডিঅ' বনাই যোৱা, বাকী ৰিজাল্ট ভগৱানৰ কৰি যোৱা বাছ। এয়া দাদাই আমাৰ কিশোৰ দা, মোৰ নাম কিশোৰ হয়, মই চাইকেল বনাই আছোঁ, থেংক ইউ অহাৰ কাৰণে বহুত দূৰৰ পৰা। সেইকাৰণে দেৰি হ'ল আহোঁতে। হয়। এয়া গোটেইবিলাক আৰু এয়া ইভেণ্ট শেষ হ'ল আমাৰ, আৰু গোটেইবিলাকে ভ্লগাৰ মানে একে লগ হ'লোঁ, আৰু এয়া গোটেইবিলাকে গ্ৰুপ ফটো উঠিলোঁ একেলগে। আৰু এইফালে আমাক খোৱাৰ কাৰণে ব্যৱস্থা কৰি দিছে, এইখিনি মানে কিবা কিবি আছে আৰু গোটেইখিনি দেখাই দিছোঁ। আৰু এয়া খাই লওঁ, আৰু খাই পেলাই আমি ঘৰত যাব লাগে। তো ভিডিঅ'টো মোৰ ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, বাই বাই।